গুড মৰ্ণিং গাইজ ৰাতিপুৱা এটা পাৰ্চেল আহি পালে পাৰ্চেলটো আপোনালোকক দেখাই আছোঁ এইটো আহিলে ল'ৰাৰ কাৰণে মংগোৱা আছিলে এতিয়া আনবক্সিং কৰিম তো আনবক্সিং কেনেদৰে কৰোঁ মোৰ দাও আছে এটা দাও বিখ্যাত দাও এটা কিনিছিলোঁ মই এইটো দাও এইটো একচুৱেলি খৰি কাটিবৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু বিভিন্ন ঘৰৰ কামত ব্যৱহাৰ কৰোঁ তো এইটো দাহৰে মই এতিয়া আনবক্সিং কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো এইটো হ'ল পাৰ্চেলটো এতিয়া পাৰ্চেলটো কৰোঁ আনবক্সিং বিখ্যাত দাওটো জানো ব্যৱহাৰ কৰোঁ না হাতৰে খোল খাই যাব লাগিছে কি বস্তু আহিছে আপোনালোকে এতিয়া দেখা পাব ধুনীয়াকৈ এইটো আনবক্সিং এইটো হ'ল ল'ৰাৰ চাওক কি বস্তু আহিলে ল'ৰাৰ কি হয় এইটো গম পাইছে কি বস্তু আপোনালোকে হয় ল'ৰাৰ হয় দীঘল আপোনাৰ ছুটি হ'ব এইটো পিন্ধাৰ পিছতে গম পাব তাৰপিছত এইটো এটা পাইছোঁ ঠাণ্ডা দিন আহি গ'ল আৰু আগৰবোৰ তাৰমানে ল'ৰাটো অলপ ওখ হৈ আহিছে কাৰণ আগৰবোৰো প্ৰায় নাপা হৈছে গতিকে এইকেইটা বস্তু ল'ৰাৰ কাৰণে আনি দিছোঁ তো ধুনীয়া বস্তু ল'ৰা আহি গ'ল এয়া ল'ৰা আহি গ'ল এয়া ল'ৰা এইটো ল'ৰাৰ কাৰণে বাবু এবাৰ কৈ দিয়া কিবা এটা কৈ দিয়া এতিয়া আনি দিয়াৰ কাৰণে ভাল পাইছা নে বেয়া পাইছা কৈ দিয়া এফালে চাই কৈ দিয়া ল'ৰা ভাল পাইছে ল'ৰাটোক চোলাটো পিন্ধাই দিলোঁ কেনেকুৱা লাগিছে চাওঁ মোকতো চাওঁ একদম ধুনীয়া চলিত আমাৰ বাবুটো একদম ধুনীয়া লাগিছে একদম আৰ্টিষ্টেও ধুনীয়া একদম ধুনীয়া পিটি আৰু কি পিন্ধিছা দিয়ক আমাৰ ল'ৰাৰো এটা চেনেল আছে আপোনালোকে চাব নিবিৰ 68 শ্বৰ্ট ভিডিঅ' দিয়ে ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে তো তাৰ ভিডিঅ'টো আপোনালোকে চাবচোন নিবিৰ 68 চেনেলটোৰ নাম আৰু ভিডিঅ' দি স্কিপি দি আপোনালোকে পোৱালিবোৰে খুব মোবাইলত চাৰ্চ কৰে গতিকে আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব আমাৰ ল'ৰাৰ ভিডিঅ'টোক মানে প্ৰমোট কৰি দিছোঁ আৰু